বন্ধু-বান্ধৱীসকল জনপ্ৰিয় সাংবাদিকজনৰ খবৰটো বাৰু আপোনালোকে পালেনে? সাংবাদিকজনৰ সেই খবৰটোৰ বাবে সমগ্ৰ সংবাদ জগতৰ লগতে ৰাজ্যবাসীৰ মাজত শোকৰ ছাঁ পেলাইছে। হয়, টাইম8ৰ জনপ্ৰিয় সাংবাদিক মুস্তাক আলম আৰু নাই। কোনেও ভবা নাছিল জনপ্ৰিয় সাংবাদিকজন এনেদৰে অকালতে হেৰাই যাব বুলি। আজি এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে টাইম8ৰ জনপ্ৰিয় সাংবাদিক মুস্তাক আলমৰ। জানিব পৰা মতে কাৰ্যালয়লৈ আহি থকাৰ অৱস্থাত চিটি বাছে মহতিয়াই প্ৰাণ কাঢ়িলে জনপ্ৰিয় সাংবাদিকজনৰ। জানিব পৰা মতে বেলতলা পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এই সাংবাদিকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ সংবাদ মাধ্যমতো। ভিডিঅ'ৰ শেষত মৃত সংবাদকৰ্মীজনৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ।